হেপি ভোগালী বিহু হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল জেৰেবেছ ব্লগ আৰু আজি হৈছে উৰুকা তো উৰুকা আৰু ভোগালী বিহুৰ সকলোকে হিয়া ভৰা মৰম যাচিলোঁ মোৰ ফালৰ পৰা আৰু ভোগালী বিহুত যেনেকৈ সকলোৰে ঘৰে ঘৰে চিৰা পিঠা লাৰুৰে ভৰপূৰ হৈ থাকে ঠিক তেনেদৰে সকলোৰে জীৱনবোৰ সুখ শান্তি সমৃদ্ধিৰে ভৰি পৰক সুখেৰে ভৰি পৰক এইটোৱে মই কামনা কৰিলোঁ আৰু আজি বনাই আছোঁ এতিয়া ভেলাঘৰ এটা কালি পানী আহিছিল খেৰবিলাক গোটেই ভিজিছিল কিন্তু শুকা দিছোঁ কিন্তু এতিয়াও বতৰটো পূৰা মেঘামেঘি হৈ আছে যাতে আজি পানী নহয় সেইটো এতিয়া বনাই আছোঁ এতিয়া কি হয় নাজানো তো এতিয়া পূৰা বনাই আছোঁ ভেলাঘৰটো তো আপোনালোকে ভিডিঅ'টো পূৰা স্কিপ নকৰাকৈ প্ৰথমৰ পৰা ভালকৈ চাই থাকক তো গাইজ ফাইনেলি আমাৰ হৈ গ'ল ভেলাঘৰ ৰেডি তো এতিয়া বাই বাই তো লগ পাই আছোঁ ৰাতি এতিয়া লগ পাই আছোঁ আৰু মই যাব ওলাইছোঁ এতিয়া আমাৰ ইয়াৰে ওচৰৰে এখন গাঁও মানে নলবাত মানে মানৱহতৰ তাত মানে তাতে পূৰা ধুনীয়াকৈ মেজি চেজি বনাই মানে ৰাতি পিকনিকৰ পূৰা আয়োজন কৰিছে তাতে যাব ওলাইছোঁ মানে একচুৱেলি মোক ৰাতি ইনভাইট কৰিছে মানৱতে কিন্তু মই দিনতে যাই আপোনালোকক দেখাই আহোঁ মানে মেজিটো কেনেকুৱা বনাইছে কেনেকুৱা নাই বনা তো বলক এতিয়া যাই থাকোঁ আৰু গাইজ আমি আহি পালোঁ মানৱৰে ইয়াত চাওক পূৰা ধুনীয়াকৈ কি মজাকৈ বনাইছে এইফালে মানৱ আছে আৰু এইফালে আবুহৰ পূৰা আবু জিতেহৰ পূৰা মানে ব্যস্ত হৈ আছে ৰাতি পূৰা খানা হ'ব এইফালে চাওক আৰু এইফালে চাওক গাইজ পূৰা কি ধুনীয়াকৈ মজাকৈ বনাইছে এইফালে মেজি আৰু এইফালে চলি আছে ড্ৰোন শ্বট কেনেকুৱা ড্ৰোন শ্বট মই দেখাই আছোঁ অলপ পিছত আৰু এইফালে চাওক পূৰা মেজিটো কি মজাকৈ বনাইছে আৰু তাৰ লগতে এইবিলাক সৰু সৰু ইয়াতে পূৰা মিউজিক ছিষ্টেম ৰাখি থোৱা আছে এইফালে চাওক তাৰপাছত আৰু এইটো হৈছে মেইন মানে ৰাতিৰ কাৰণে পূৰা জুই পোৱাবৰ কাৰণে আমি পূৰা জুই পোৱাবৰ কাৰণে ইয়াত পূৰা খৰ থৰ পূৰা বনা হৈছে আৰু এইবিলাক কি এইবিলাক ঢকুনা না ঢকুৱাৰে তামোলৰ পাতেৰে পূৰা বনোৱা হৈছে এইটো এটা পূৰা আৰু ইয়াতে লাইট লগোৱা হৈছে চাওক বহুত ভাল লাগিল দেখি আৰু ৰাতি মোক যিহেতু ইনভাইট কৰিছে ৰাতি পূৰা কি হ'ব ভাই পূৰা ধামাকা পাৰ্টি হ'ব তো গাইজ এতিয়া সন্ধিয়া হ'ল ৰাতি হ'ল মানে সন্ধিয়া নহয় চৰি ৰাতি হ'ল আৰু ভালেখিনি ৰাতি হ'ল মোৰ দেৰি হ'ল অলপ তো আহি পালোঁ মই বৰ্তমান মানুহ আছে ইয়াতে পূৰা জুই থৈ পুৱাই আছে ভাইটিগিলা আছে আৰু মই সন্ধিয়া এতিয়া ৰাতিৰ মানে ভিউটো অলপ মানে দূৰত যাই মই আপোনালোকক দেখাই দিম ইয়াত কেনেকুৱা লাগি আছে চাওক এইটো মেজিটো এইটো কালি লগাই দিয়া হ'ব ৰাতিপুৱা কেইটা বজাত লগাই দিবি হা 6:30 মানত লগাই দিয়া হ'ব তো ৰাতিপুৱা আহিব লাগিব আৰু গাইজ এইফালে পূৰা খানা দানা পূৰা ষ্টাৰ্টে হৈ গৈছে আৰু খানাত আছে আমাৰ মেইনলি এইফালে হাঁহৰ মাংস পূৰা দেখিলে পূৰা ৰংচঙীয়া হৈ আছে খাওঁ লাগিছে আৰু এইফালে আছে মাছ আৰু ফ্ৰাই মাছৰ পিচ আৰু এইফালে আছে চালাড আৰু এইফালে পাপৰ তাৰপাছত এইটো কি এইটো মেইনটো মানে এইটো হৈছে আছাম ট্ৰেক্টৰ আৰু এইটো মাছৰ চব্জি আৰু এইটো লাবৰা চব্জি আচ্ছা আলু ভাজি তো ভাইটি কেনেকুৱা লাগিছে মজা না তো আৰু কেনেকুৱা লাগিছে ভাইটি মজা না দে ঠিকে আছে তো ভোগালী বিহুৰ শুভেচ্ছা থাকিল ডাঙৰকৈ ভাইটি ভাল লাগছে আৰু এইখিনি আছে কেনেকুৱা মজা কেনেকুৱা লাগছে ভণ্টি আৰু এইফালে দাঁত ককটাব লাগছে খাই ভাল লাগছে ভাল লাগিছে একদম খাই হাঁহৰ মাংস আৰু কণী মাহৰ বিহু
আহিল মইনা মাঘৰ বিহু আহিল আৰু নকম দে বঢ়িয়া বঢ়িয়া আহিবি খাই আছো আৰু খাই বই আৰু কোনো দেৰি নকৰিম মানে দেৰি হৈ গ'ল ভালেখিনি তো ডাইৰেক্ট কালি ৰাতিপুৱা লগ পাই আছো তো কালি ৰাতিপুৱালৈকে ৱেইট কৰক The next day. তো গাইছ এটা বাজিল 6টা মানে উঠাতে অলপ লেট হৈ গ'ল আৰু পুৰা গা হাত ধুই উঠিলোঁ পুৰা একদম কঁপনি উঠি গৈছে গাইছ বিৰাট ঠাণ্ডা তইলা যাই ভেলাঘৰটা পুৰা জুই লগাই দিম তো আপোনালোকে পুৰা ভিডিঅ'টো চাই থাকক পুৰা একদম কঁপনি উঠি গৈছে ৰায় নলয় তো ব্লগ চাক আৰু গাইছ চাক পুৰা কুঁৱলী পৰি আছে বৰ্তমান ঠাণ্ডা লাগছে কামচা লৈ আহিছে গ'লে মানুহ কেমেৰামেন আমাৰ আৰু গাইছ ফাইনেলি এইফালে লগাই দিলোঁ জুই পুৰা ঠাণ্ডা লাগি আছিল এতিয়া পুৰা মজা লাগিছে পুৰা জুই পুৱাই আছোঁ ভেলাঘৰে আৰু উৰুকা গ'ল তো এইফালে দমাচি প্ৰথম দিন আজি বিহুৰ তো সকলোকে বিহুৰ শুভেচ্ছা থাকিল বিহু আৰু এইফালে লাডু হৈছে আমাৰ লাডু এইটো লাডু আৰু গাইছ মই ঘৰৰ পৰা ডাইৰেক্ট একেবাৰে মানুহবোৰৰ তাত আহিলোঁ আৰু ছাৰ ৰাতিপুৱাৰ পৰিৱেশ কি মনোমোহা হৈ আছে পুৰা একদম কুঁহা হৈ আছে কুঁৱলী আৰু এইফালে আমাৰ বাজি আছে আৰু এইফালে মানৱ ছাৰ পুৰা গামোচা অলপ মানে ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ সকলোকে ইয়াৰ জৰিয়তে আৰু এতিয়া মেজি জ্বলাম অফিচত এতিয়া মেজি জ্বলাম আপোনালোকে চাই থাকক তো গাইছ এতিয়া অলপ পিছতে মেজিটো জ্বলোৱা হ'ব এইটো মেজিটো তো অলপ পিছতে জ্বলা খাব তো আপোনালোকে ধুনীয়াকৈ চাই থাকক পুৰা একদম ধুনীয়াকৈ আপোনালোকক দেখাম আৰু এতিয়া হৈছে আমাৰ আবু কি ক'ব ভোগালী বিহু উপলক্ষে আৰু গাইছ এতিয়া পুৰা সেৱা জনাই আছে চবে তো মই আছে সেৱা জনাম হ'লে চব তো দিয়া হৈছে আৰু এতিয়া ওপৰৰ পৰা কেইটামান ড্ৰোন শ্বট আপোনালোকক দেখাই আছো তো ভালকে আপোনালোকে উপভোগ কৰক দিবলে মন যায় মিছিকৈ মইনা নাহিবা ঘপককৈ মৰম বাঢ়ি যায় ঘপককৈ মৰম বাঢ়ি গ'লে ঘপককৈ চুমা দিবলে মন যায় যিহে তোমাৰ চেহেৰা চিনেমা দে নায়িকা মৰম লগাই এতিয়া আমাৰ বেছি চুবা হৈ গ'ল আৰু এতিয়া পুৰা লাল চাহ লগত আছে শুকুনা পিঠা আপোনালোকে কি বা কয় নাজানো আমি কওঁ শুকুনা পিঠা তো এতিয়া পুৰা খাম তাৰপিছত
তো গাইজ আমি লাৰু পিঠা তো খোৱা হৈ গ'ল ইয়াৰ পিছত আমি দৈ চিৰা খাম তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যদি নতুনকৈ আহিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তো আৰু আমি একেলগে কি ক'ম ভাই হেপী ভোগালী তো আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে তো চাব আপোনালোকে আৰু শ্বেয়াৰ কৰিব তো আজিৰ কাৰণে টাটা বাই বাই